আমাৰ এটা অপাৰেশ্যনত এজন তাৰে কেডাৰ ধৰা হ'ল। তেখেতৰ নাম হ'ল ৰিংখাং মুছাহাৰী। তেওঁ ঘৰ ৱেষ্ট দাইচুংগুৰি, আমাৰ আমগুৰি থানাৰ আণ্ডাৰ। এখেতে তাত সেই গ্ৰুপটোত জইন কৰিব যাওঁতে যিটো ফটো মাজতে ওলাইছিলে সেই মানে ক'ৰ গ্ৰুপৰ মেম্বাৰ হয়। তেখেতক এই নতুন সংগঠনটোত মানে চিৰাং জিলাৰ কামাণ্ডাৰ হিচাপে তেওঁ হেৰি কৰিছিলে, বি ৰূপ বুলি যিজন নাম ওলাইছিলে তেখেতে হয়। তেখেতক কালি আমি এপ্ৰিহেণ্ড কৰিছোঁ। আমাৰ এটা অলৰেডি কেছ ৰেজিষ্টাৰ্ড আছিলে, সেইটো কেছতে আমি আনি তেওঁক এতিয়া আৰু সোধপোছ চলাই আছোঁ। আৰ্মছ এমিনেশ্যন একো পোৱা নাই এতিয়ালৈকে, ৰিকভাৰী তেনেকুৱা একো হোৱা নাই। তেখেতৰ মোবাইল ফোনকেইটা পাইছোঁ, আমি সেইকেইটা ষ্টাডি কৰি আছোঁ। এতিয়ালৈকে জনামতে 2জন আছে, আৰু এজন পলাতক আছে, তেওঁক পোৱা নাই। তেওঁ এনেই পাইছোঁ আমি ডিটেইলছখিনি, কিন্তু বিচাৰি পোৱা নাই এতিয়ালৈকে। তেখেতক আমি আমগুৰি থানা এৰিয়াৰ আণ্ডাৰৰ পৰা এপ্ৰিহেণ্ড কৰিছোঁ। তেওঁ আমি জনামতে এই সংগঠনটো কেনেকৈ স্প্ৰেড কৰিব পৰা যায় আৰু ৰিক্ৰুটমেণ্ট নতুন মানুহ কেনেকৈ হেৰি কৰিব পৰা যায় সেইখিনিয়ে মেইনলি তেওঁ টাস্ক লৈ আহিছিলে। সেইটো আমি এতিয়া ষ্টাডি কৰি আছোঁ, কাক কাক কণ্টেক্ট কৰিছে, কেনেকৈ কৰিছে আৰু কোনোবা কেনেবাকৈ কৈছে নেকি, সেই কথাখিনি আমি উলিয়াবলৈ চেষ্টা কৰি আছোঁ। কথা ওলাইছে চিৰাং জিলাত বিভিন্ন মানুহক ধমকি দিয়া বুলি আৰু ঠাই ঠাই ধৰ্ণা ব্যৱহাৰ, এই ক্ষেত্ৰত জড়িত আছে। এতিয়ালৈকে আমি সেইটো তথ্য আমি গম পোৱা নাই, সেইটো গম পোৱা নাই।